हेलो गाइस मैं सैनिकाय पुनर्बार आपलोक स्वागतम करिছো मोर यूट्यूब चैनल सैनिका रिद्धि चैनल आज खुरमा बनाबोले लाइছো दुकानर निचिना बोलक खुरमा बनाबो कारणे मैं लैছো 1 काप मैदा और 4 चामच रिफाइंड ऑयल और 1 चिकुट बेकिंग पाउडार। एटा এই मैदाखिनि धुनियाके এটা পাত্ৰত বাকি দিছো और जी 1 चिकुट लैছিলো मैं बेकिंग पाउडार हेखिनि यात मिलाई दिছো। मिलाई दियार पिছত 4 चामच रिफाइंड ऑइलो मिलाई दिছো। এই গুটেখিনি এতিয়া ধুনিয়াকে খানি লম। খানি এনেকে লম এটা মুঠি মাৰিলে মুঠিটো ধুনিয়াকে ভাঙি যায়। এনেকে ভালকেও কৰি লব। তাৰ পিছত ইয়াত অলপ অলপ পানী মিলাই মই আটা মঠা দি মঠি লম দুকৈ। ভালকে মঠিব যাতেখিনি ইটো হিটোৰ লগত ধুনিয়াকে মিলি যায়। এয়া মই এটা ডো বনাই ললো ধুনিয়াকে। এই ডোটো এতিয়া তিনটা লাডুত ভগাই লম। ভগাই লৈ মই এটা বেলি লম। ডাঠকে বেলিম ৰুটি বেলা দি নেবিব কাৰণ এটো খুৰমাৰ কাৰণে হয়। এয়া বেলি হৈ গল। এতিয়া ইয়াত ধুনিয়াকে কাটি যাম। আপোনালোকে নিজৰ ইচ্ছা মতে কাটিব পাৰিব। দিগতক সৰুকে কাটক ছুটিকে কাটক হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব। এতিয়া মই ধুনিয়াকে কাটি আছো দেখিছেনে। এনেকে মই দীঘলীয়া শেপত কাটিছো। আপোনালোকে গোল শেপতো কাটিব পাৰে। অলপ অলপকে কাটি লৈছো। মই গুটেখিনি এতিয়া কাটি সম্পূৰ্ণ কৰি লম। এয়া মোৰ সম্পূৰ্ণ হৈ গৈছে। আনহাতে মই কেৰাহীখনত ৰিফাইন তেল গৰম হ'বলৈ পাতি দিছো। এতিয়া ইয়াত ধুনিয়াকে দি দিছো গৰম তেলখিনিত এয়া খুৰমাখিনি মই ধুনিয়াকে এতিয়া ব্ৰাউন হোৱালৈকে ভাজি আছো দেখিছেনে। এতিয়া মই চেনি পানী বনাবৰ কাৰণে লৈছো আধা কাপ চেনি আৰু আধা কাপতকৈ অকমান কম পৰিমাণে মই পানী লম ইয়াত। এটা চেনিখিনি ধুনিয়াকে ঢালি দিছো কেৰাহীত আৰু তাৰ পিছত ঢালি দিম ইয়াত ধুনিয়াকে পানী অকমান। এয়া আধা কাপতকৈ কম লৈছো পানী। এতিয়া ধুনিয়াকে এখিনি লৰাই থাকিম গলালৈকে মানে ডাঠ হ'ব লাগিব মিশ্ৰণটো গলি পেলাই তেতিয়াহে হ'ব। এয়া দেখিছেনে মই লৰাই আছো। আপোনালোকেও এনেকে লৰাই থাকিব অতি সহজতে হ'ব আৰু দোকানৰ নিচিনা হ'ব। এয়া উতল আহিছে দেখিছেনে। ভালকে উতল আহিব লাগিব গুটেখিনি উতল আহি ডাঠ হৈ পৰিব। এয়া মোৰ কিছু সময় পিছতে গুটেখিনি এয়া উতল আহি গৈছে দেখিছেনে। আপোনালোকে দেখিব পাৰিছে এনেকুৱা তাৰ এডালৰ নিচিনা হ'ব লাগিব তেতিয়াহে হৈছে। এতিয়া মই গেছটো অফ কৰি লম আৰু অফ কৰাৰ পিছত এয়া ধুনিয়াকে ইয়াত দি দিছো খুৰমাখিনি আৰু এতিয়া লৰায়ে থাকিম। আপোনালোকেও এনেকে ঘনে ঘনে লৰায়ে থাকিব যেতিয়ালৈকে চেনিখিনি ভালকে শুকাই নাহে। আপোনালোকে গম পাবই বগা হৈ আহিব। এয়া দেখিছেনে মই আৰু লৰায়ে থাকিম যেতিয়ালৈকে এটা এটা নহয়। মই ভালদৰে লৰায়ে থাকিম। আপোনালোকে তেনেকে লৰাই থাকিব। লৰা হোৱাৰ পিছত কেনেকুৱা হয় মই আপোনালোকক দেখুৱাম আৰু লৰাই থাকিব। এয়া মই ঘনে ঘনে লৰালো এটা এটা হোৱাৰ পিছত এয়া দেখিছেনে মই ধুনিয়াকে লৈ লৈছো এটা পাত্ৰত। এয়া দোকানৰ নিচিনাই হৈছে দেখিছেনে আপোনালোকে। ঘৰতে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। এতিয়া চাওঁ আহক হাজবেণ্ডে দিয়া বিহুৰ শুভেচ্ছা আৰু আমাৰ কণমানিজনী মৰম লগা ক্লিপ এটা। এইপিনে দেখিছে মই গা ধুবলৈ যাবলৈ ধোঁতে তাই হুবুৰি হৈ আছে। গাইজ বিহু কেনেকুৱা চলি আছে? মোৰতো বাৰু ঠিকে আছে। আপোনালোকৰ কেনেকুৱা খবৰ খাতি? নতুন বছৰ আৰু বিহুটো ভালকে যাওক আৰু সেয়া মোৰ প্ৰাৰ্থনা আৰু ভগৱানৰ ওচৰত চবৰে। মোৰতো ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব। আজিলৈ বাই বাই।